চৰকাৰখন মানে অহাৰ পিছৰে পৰা আমাৰ বিশেষকৈ এটা জাতিক তেওঁলোকে টাৰ্গেট কৰি লৈছে। সেয়া হ'ল মানে ধৰ্মীয় সংখ্যালঘুসকলক তেওঁলোকে টাৰ্গেট কৰি পেলাই মানে বিভিন্ন সময়ত তেওঁলোকে মুছলমানসকলৰ ওপৰত নিৰ্যাতন চলাই আহি আছে। আজি উচ্ছেদৰ বিৰোধিতা জমিয়ত উলামাই কেতিয়াও নহয়। উচ্ছেদ কৰক আপোনালোকে, আমি আপোনালোকক বাধা দিয়া নাই না। কিন্তু উচ্ছেদ কৰাৰ আগত যিটো মানে মাননীয় উচ্চতম ন্যায়ালয়ৰ যিটো নিৰ্দেশনা যে কমচে কম একমাহ পূৰ্বে যেই গাঁওটো আপোনালোকে উচ্ছেদ কৰিব তেওঁলোকক মানে জাননী দিব লাগে। কিন্তু আজিৰ ডেটত আমি চাব পাৰিছোঁ যে তেওঁলোকে তেনেকুৱা কৰা নাই। আজি মানে হিটলাৰী শাসন যিটোক কয় সেইদৰে তেওঁলোকে আজি উচ্ছেদ চলাই আছে। আৰু আপোনালোকে চাব, যেতিয়াই এই চৰকাৰখন বিপদত পৰিছে তেতিয়াই আমাৰ মাইনৰিটি মুছলমানসকলক টাৰ্গেট কৰি লৈছে। আজি আপোনালোকে চাব পাৰিছে যে এইটো সোণাপুৰ কচুতলিত তেওঁলোকে উচ্ছেদ কৰিছে। সোণাপুৰ কচুতলিত যিবোৰ লোকক উচ্ছেদ কৰিছে তেওঁলোকে কি বৈধ ভাৰতীয় নাগৰিক নহয় নেকি? যদি তেওঁলোকে বৈধ ভাৰতীয় নাগৰিক নহয় তেনেহ'লে তেওঁলোকক কিয় কৰায়ত্ব কৰা নাই বা কিয় এইখন অসমৰ পৰা বাহিৰ কৰি দিয়া হোৱা নাই? আৰু যদি তেওঁলোকে বৈধ অসমীয়া হয়, তেওঁলোকে যদি অসমৰ নাগৰিক হয় আৰু বৈধ ভাৰতীয় যদি তেওঁলোকে হয় তেনেহ'লে তেওঁলোকক পুনৰ সংস্থাপন চৰকাৰে দিব লাগিব। অন্যথাই জমিয়ত উলামাই হিন্দ এই বিষয়টোক লৈ সুপ্ৰিম কোৰ্টলৈ যাব, মানে আইনী যিমান যুঁজ দিব লাগে জমিয়ত উলামাই হিন্দ সদায় সাজু আছে। আজি আপোনালোকে চাব পাৰিছে তেওঁলোকে তেওঁলোকৰ আধাৰ কাৰ্ড, ৰেচন কাৰ্ড, চৰকাৰে তেওঁলোকক ৰেচন দি আছে, চৰকাৰক তেওঁলোকে ভোট দি আছে, প্ৰতিবাৰে তেওঁলোকে ভোট দি আছে। কিন্তু তেওঁলোকে কোনটো ঠাইৰ পৰা সন্দেহযুক্ত হয় বা কোনটো এংগলৰ পৰা তেওঁলোকে বিদেশী হয় সেইটো আমি বুজি নাপাওঁ। গতিকে এইবোৰ ৰাজনীতি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মই সকীয়াই দিব বিচাৰিছোঁ যে আপুনি এনেকুৱা ৰাজনীতি বন্ধ কৰক, ঘৃণাৰ ৰাজনীতি বন্ধ কৰি পেলাই উন্নয়নৰ ৰাজনীতি কৰক, তেনেহ'লে নিশ্চয় ৰাইজে আপোনাক আঁকোৱালি ল'ব। কিন্তু যদি আপুনি ঘৃণাৰ ৰাজনীতি কৰে, এটা সময়ত আপুনি চাব যেনেকৈ ইতিপূৰ্বে যিবোৰ চৰকাৰক মানুহে ওপৰাই পেলাই দিছে তেনেকুৱা এটা পৰিস্থিতি হ'ব। আপোনাকো অসমৰ ৰাইজে গ্ৰহণ নকৰিব, এইটো নিশ্চিত।